হবে ভাই কমার কিসারি নমস্কাৰ স্বাগতম তোমাৰ ব্লগছ পোনপ্ৰথমতে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মানে এইফালে মই বগছলা তলত মাৰি একদম পূৰা ৰেডি হৈছোঁ আৰু এইফালে ক'ত যাওঁ গম নাপাওঁ আৰু গাড়ী চাড়ী ধুই লৈছোঁ ধুই কিনে আৰু যাম আৰু ঘূৰিম আৰু গোটাই ৰাস্তা য'ত যি যাওঁ ক'ত খিচাৰি খাব পাওঁ কি পাওঁ চব দেখাই আছোঁ ইফালে ভেনম ৰেডি মানে ভেনম নাম দিছোঁ পূৰা একদম পূৰা ঘূৰি দিছোঁ আৰু একদম নতুন কৰি দিছোঁ এইগিলা বোকা চোৱা নহত দিছোঁ আৰু ইফালে বাচন্তি আছে মানে এখন প্ৰথম চাইকেল এখন বাচন্তি আৰু এখন সেই আৰু পুৰাণ চাইকেল আৰু ঘৰৰ একদম যোনখন আগৰ চাইকেল আছিল আৰু এইফালে আইতা ৰাতিপুৱা 4টাতে উঠি কেনে বিশ্বাস কৰোঁ যদি 4টা না 4:30মান উঠি কেনে গোটেই ঘৰত দাও চাহ গোটাই যিমান চিয়াৰ টিয়াৰ আছিল চব মানে ধুইছে আৰু বিশ্বাস কৰোঁ যদি 75 বছৰ আইতা এতিয়া সেইটো মানে ইমান মানে কিবা এটা বেলেগ জোছে আমি বাৰ্তা নাপাব পাৰিলি খোজকাঢ়ে ছেকেণ্ডত যাই পাব গেলি আৰু সেই ৰাতিপুৱাতে উঠি কেনে গোটাই দাও চাহ গোটাই ঘৰত যিমান লোহা চোৱা আছিল চব ধুই লৈছি এইফালে মালা মানে গেলি এডাল আৰু সেইটো সেনেক গেলি এডাল প্ৰথমতে পেট পূজা তাৰপিছত আৰু উলিয়াই যাওঁ ঘৰৰ পৰাই যাওঁ আৰু ৰাস্তাত কি বা হয় কাকবা লগ পাওঁ কি বা হয় যাওঁ আৰু উলিয়াই কিনে এতিয়া আহি কিনে কাঞ্চনজংঘৰ পালোঁ ইয়াতে গাড়ীখন কিবা আঁকিব আছিল কিবা ষ্টিকাৰ মাৰিব আছিল অলপ মানে ভাজবে আছিল আৰু মডিফাই সেই আৰু সেইকাৰণে ক'ত যাবি ইউ ব্ৰেণ্ডেড মেন দামী स्माइल किन्तु किले स्माइल देखिए एकदम इतना कमाल लगे किन्तु ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ ਉਹਦਾ ਮਤਲਬ ਇਹ ਹੁੰਦਾ ਕਿ ਇਹਨਾਂ ਨੂੰ ਤਕਲੀਫਾਂ ਨਾਲ ਡੀਲ ਕਰਨਾ ਹੁੰਦਾ बिल्कुल सही ক'ৰবাত 199 বা 100 টকামান কিবা পাৱা আছে সুধি চাবে তই যি চাই আছে তই ল'বি নাই ইগলা লওঁ আৰে ইয়াৰ ললি বাপৰে এটা পৰ হেতি বিচাৰি কোনটো লৈ চাওঁ এ দে আৰু মানে আৰু দামী আৰু ই ক'বা বৰ্তমান পেহিছে ঘৰত অ'ৰে এইটো কি আছে খিচাৰি এনে খিচাৰি হেৰি কৰি আছে নেকি বনাই আছা চব্জি আৰু চাটনি বিলাহী টক এই আৰু এই পূজা চূজা বুলি খিচাৰি মেইন আৰু ওর জন্মদিন বুলি খানা এটা লাগে স্পৰ্টিং দিলোঁ খিচাৰি খাইছোঁ চাওৱে ভাই কম আর খিচাৰি অলপ নতুন ৰাস্তাটো দেখাই আছোঁ ৰ'ব তাৰ পৰা আহি কেনে একদম পানী চানী দিলোঁ মানে যোনটো ঘৰ আছে নতুনকৈ বনাই আছে মানে এই আৰু চৰকাৰী এতিয়া ঘৰ এটা পাইছিলোঁ সেইটো বনাই আছে হোৱা নাই তাতে কমপ্লিট হোৱা নাই গোটাই সেই তাতে পানী দিলোঁ পানী দি কেনে আৰু সেই আৰু আজিৰ দিনটো এনেকৈ গ'ল আৰু এই ঘূৰিলোঁ সেই আৰু অলপ ক'ব আৰু বেলেগ আৰু নাই আৰু অলপ মানে দেখালোঁ আৰু মানে আজিৰ দিনটোত কি কৰিলোঁ ডেইলি ব্লগ টাইপৰে অলপ সেই আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু নতুনকৈ ভ্লগ দি আছোঁ আৰু অলপ ভুল ভ্ৰান্তি হ'ব পাৰে মানে ইমান ভালকৈ বৰ্তমান জনা হোৱা নাই আৰু কিমান কি দিব লাগে সেই আৰু অলপ ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত ক'ব কেনেকুৱা পালে ভিডিঅ'টো আৰু মানে কমেণ্ট কৰি ভাল লাগে আৰু কমেণ্ট কৰিলে মানে আপোনালোকে কয় যে ভাল হৈছে নে বেয়া হৈছে মানে যিকেইটা ভিডিঅ' দিছোঁ প্ৰায়ভাগতে ভাল কমেণ্টে আহিছে আৰু সেয়ে ভাল লাগে আৰু শ্বেয়াৰ এটা কৰি দিব শ্বেয়াৰ কৰিলে আৰু মানে আপোনালোকৰ কণ্টেক্টত পাব যিহেতু নতুনকৈ ভিডিঅ' দি আছোঁ বেলেগ এটা ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈ জয় হিন্দ।